প্লামটো আপোনালোকৰ প্ৰায় মানুহ ঘৰতে আছে নহয় জানো। প্লামটো আপোনালোকে সুদাই বা নহ'লে কেতিয়াবা জেম বা জেলি বনাই খাইছে, কিন্তু তাত কেতিয়াবা চৰবত হিচাপে খাইছেনে বাৰু? মই আগতে খোৱা নাছিলোঁ, সেইদিনাখন মই মোবাইলতে দেখিছিলোঁ। দেখাৰ কাৰণে ভাবিলোঁ আজি বস্তুটো ট্ৰাই কৰি চাওঁ, কিয়নো সদায় নেমু চৰবত খায়ে আছোঁ, কিন্তু নেমুৰ লগত আজি কিবা এটা মিক্স দি খাওঁ, ভাল লাগিব। সেয়ে ভাবিলোঁ আজি বনাই খাওঁ। আৰু ঘৰতে আজি প্লামখিনি ছিগিছিলোঁ, ছিগি পেলাই মই যিহেতু জেম বনাইছিলোঁ, মানে জেলি বনাইছিলোঁ, সেইটো আছিলেই যিহেতু, সেইটো কাৰণে আজি মই বনাই খাওঁ বুলি এবাৰ ভাবিলোঁ। আৰু আপোনালোককো ভিডিঅ'টো দেখুৱালোঁ। আৰু যিহেতু ঘৰত গোলনেমু আছে, আৰু গোলনেমু থকাৰ কাৰণে গোলনেমু দুচকলমান কাটি লৈছোঁ। মই গোলনেমু চেণ্টটো বহুত ভাল পাওঁ, সেইটো কাৰণে গোলনেমুকে লৈছোঁ। আৰু সেয়া দেখিছেনে, মানে নেমুটো অকণমান খুচি দিছোঁ। জেলি দিয়া মানে যিখন চামুচ আছিলে, সেইখন চামুচেদি মই খুচি দিছোঁ, তেতিয়া নেমুৰ ৰসটো ওলালে অকণমান খাই ভাল লাগিব। লগতে ঘৰতে পদিনা আছিলে যিহেতু, পদিনা দুপাহমানো দিছোঁ, তাত অকণমান চেণ্টটো ওলালে অকণমান খাবলৈ বেছি ভাল লাগিব, সেইটো কাৰণে। আৰু ফ্ৰিজৰে পানী আছিলে, পানী অলপমান দিছোঁ। পানীটো ঠাণ্ডা হ'লে আৰু খাই ভাল লাগে নহয় জানো। আজি মই ট্ৰাই কৰিলোঁ, সঁচাই বহুত ভাল লাগিছে। ভিডিঅ'টো মই পিছতহে দিছোঁ। আৰু মই ট্ৰাই কৰিছোঁ যিহেতু ভাল লাগিছে, আপোনালোকক মই মিছাকৈ নকওঁ। আৰু আপোনালোকে যদি মিঠাটো অকণ বেছি খায়, তেতিয়াহ'লে মিঠাটো অকণমান দিব পাৰে। যিহেতু মই জেম বনাইছিলোঁ, জেমত মই চেনি দিয়া আছিল যিহেতু, সেইটো কাৰণে মিঠাটো মোৰ হৈছে। আৰু আপোনালোকে যদি তাত অকণমান নিমখ অকণো দি খাব পাৰে, নিশ্চয় নিমখ অকণমান দিব পাৰে, দি পেলাই সুন্দৰ এটা সোৱাদ উঠে, আপোনালোকে খাব পাৰে, কিবা এটা ভাল লাগে। আৰু খাব, আজিলৈ মই খালোঁ আৰু ল'ৰায়ো খালে। ভিডিঅ'